কো করতেছেন ক্যামেরা হে মারতেছেন আজি রবিবার 19/9/2021 2-3 নম্বৰ ঢলপুৰ বাসী যিসকল লোক আছে তেওঁলোকক আজি চৰকাৰে নোটিছ উচ্ছেদৰ নোটিছ বিতৰণ কৰিছে যাৰ ফলত তাৰে লোকসকল অতি ভয় ভীতিত আতংকিত হৈ খোৱা লোৱা বা কাম কাজ সকলো এৰি ফেলে মানুহবিলাক চিন্তাত বহি আছে। এই যে দেখা পাইছে নদীৰ যিটো অপজিট সেইটো ছাইড সেইটো পাৰ সেই পাৰত কিন্তু অসম চৰকাৰে যিটো প্ৰকল্প কৃষি প্ৰকল্প আৰম্ভ কৰিছে আৰু সেই প্ৰকল্পটো এইটো নদী পাৰ কৰি পেলাই এইটো ছাইডতো মানে আনবা খুজি আছে আৰু এইটো ছাইডত যিসকল লোকে বসবাস কৰি আছে বা যিসমূহ গাঁও অঞ্চল আছে সেই গাঁওবাসীসকলক মানে নোটিছ প্ৰদান কৰিছে তেওঁলোকক উচ্ছেদ কৰিব। উচ্ছেদ কৰি পেলাই হ'লেও হাজাৰ হাজাৰ শ ঘৰ দুৱাৰ মানে ভাঙি চিঙি হ'লেও বহু শ মানুহক বেঘৰ কৰি হ'লেও মানে চৰকাৰৰ এই প্ৰকল্পটো তাৰমানে যেনে তেনে কৰিবই লাগে। মাত্ৰ কিছু লোক বেছিতকৈ বেছি হ'লেও 50-60 বা